নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল। আৰু আজি মই গৈ আছোঁ বজাৰলৈ এখন ইলেক্ট্ৰিক ফেন কিনিবৰ কাৰণে। যিহেতু ইমান গৰম পৰিছে, তো থাকিব নোৱাৰি লাইন গ'লে, তো গৈ আছোঁ এখন ইলেক্ট্ৰিক ফেন কিনিবৰ কাৰণে। আৰু এই ফেনখন কাৰ কাৰণে কিনিব গৈ আছোঁ লাষ্টত আপোনালোকৰ ডিটেইলছত মই জনাই আছোঁ। তো প্ৰথমে ব'লক আমি যাওঁ, ফেনটো কিনি লৈ আহোঁ, আৰু তাৰপিছত আপোনালোকক জনাই আছোঁ কাৰ কাৰণে ফেনটো কিনিবলৈ গৈ আছোঁ। যদি আৰু এয়া মই বসন্তী 2.0 বহি ল'লোঁ। আৰু এতিয়া অলপ বেছি দেৰি কৰি নাথাকোঁ, আমি গৈ থাকোঁ বজাৰলৈ। এয়া ভাইটি আৰু মই দুয়োটাই বজাৰলৈ আহিলোঁ, আৰু বজাৰত আমি গৈ থাকোঁ। এতিয়া লওঁ আৰু চাই থাকক আপোনালোকে ভিডিঅ'টো শেষলৈকে। আৰু আহি আমি বৰ্তমান পালোঁ চেল্ফি ৰোড। আৰু এই চেল্ফি ৰোডটো বহুত আপোনাৰ জনপ্ৰিয় বুলি ক'ব পাৰি। ইয়াতে আমাৰ ফটো হওক, ভিডিঅ' হওক, বহুত মানুহ আহে বনাবলৈ। আৰু নগাঁৱৰ ভিতৰত এটা খুব জনপ্ৰিয় ঠাই, এইটো চেল্ফি ৰোড বুলি কয়। আৰু চবেই চিনি পায় হয়তো নগাঁৱবাসী যিবিলাক আছে। আৰু আমি যিহেতু বজাৰ গৈ আছোঁ, তো বজাৰ এইটো ৰাস্তাতে যাব লাগে। ভাবিলোঁ আপোনালোককো এবাৰ এই ৰাস্তাটো দেখাই লওঁ। খুব ভাল লগাই ফটো চটো উঠিবৰ কাৰণে, শ্বুট কৰিবৰ কাৰণে খুব এটা ভাল জেগা এইটো। যদি কেতিয়াবা আপোনালোকে এই ৰাস্তাটো দেখি আহে, তো নিশ্চয় ইয়াতে আহিব, ফটো উঠিব, সঁচাকৈ খুব ভাল পাব। তো এতিয়া আমি গৈ থাকোঁ এই ৰাস্তাটো। আপোনালোকক অলপ মই চিনেমেটিক শ্বট মাৰি দেখাম। ভিডিঅ'টো কেনেকুৱা লাগে জনাব আপোনালোকে, হয়তো আপোনালোকে খুব ভাল পাব। আৰু এয়া আহি আমি বজাৰ পাই গ'লোঁ আহি। কিন্তু দুখৰ কথা এইটোৱে যে বজাৰ আহি পোৱালে আমি বহুত দেৰি হৈ গ'ল। প্ৰায় সকলোবোৰ বেপাৰী গুচিয়ে গ'লগৈ, কিন্তু একো ল'ব নোৱাৰিলোঁ। আপোনালোকৰ ফেনটো লোৱাও মই দেখাব নোৱাৰিলোঁ। তো আপোনালোকক বেলেগ এটা ভিডিঅ' মই দেখাবলৈ চেষ্টা কৰিম। তো বেয়া নাপাব, আপোনালোকক মই দেখাই আছোঁ যে বেপাৰী কোনো নাই, চব গুচি গ'লগৈ ঘৰে ঘৰে। কাৰণ আমি গৈ পোৱা প্ৰায় 2:30 এনেকুৱা হৈ গ'লগৈ। মই ভাবিছোঁ থাকিব, কিন্তু বাট নাথাকিলে গুচি গ'লগৈ। তো ইয়াত দেখিছে আপোনালোকে গোটেই বেপাৰীবিলাক গুচি গ'ল। খালী এখন দুখন আৰু তেনেকৈ খোলা আছে, বাকী গোটেই বেপাৰীবিলাক চব আপোনাৰ গুচি গ'লে। আপোনালোকে ভিডিঅ'ত দেখিবই পাৰিছে। এয়া দেখিছে এইফালেও কোনো নাই, সেইফালেও কোনো নাই, আৰু এইবিলাক যাবলৈ মানুহবিলাক ওলাই আছে। তো মই গোটেই বজাৰখন ঘূৰিলোঁ, আপোনালোকক নেদেখালোঁ আৰু। তো বেয়া নাপাব, আপোনালোকক মই বেলেগ এটা ভিডিঅ'ত মই এই ফেন লোৱাটো দেখাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।